তো এতিয়া আমি সকলোৱে মানে খুব এনজয় কৰিলোঁ পলাশদাৰ ষ্টুডিঅ'ত আহি পেলাই আৰু চাহ খালোঁ কিবা খালোঁ বহুত কিবা কিবি মানে এতিয়া আমি শেষত মানে প্ৰতিজনৰে নতুন বছৰৰ পৰিকল্পনা মই জানিব বিচাৰিম পলাশদাৰ পৰা আৰম্ভ কৰিছোঁ প্ৰথম পলাশদাই ক'ব নতুন বছৰৰ পৰিকল্পনা নতুন বছৰত সংগীতৰ লগতে মোৰ ইউটিউব চেনেলটোত অকণমান কাম কৰিব লাগে মই প্ৰথম কথা হ'ল আৰু হেতুৰ কাৰণে আপোনালোকৰ মৰম চেনেহ অতি দৰকাৰ অতি প্ৰয়োজনীয় গতিকে আপোনালোকৰ পৰা মই মৰম চেনেহ একদম বিচাৰিছোঁ আৰু ইউটিউব চেনেল শিৱম ষ্টুডিঅ' আছাম ইউটিউব চেনেলৰ কাৰণে আৰু ছাবস্ক্ৰাইব কৰিব মই ডেছক্ৰিপশ্যনত লিংক দিম আৰু এতিয়া আহিছোঁ আমাৰ নিন্তু দাৰ ওচৰলৈ নিন্তু দাক ফাৰ্ষ্ট টাইম লগ পালোঁ নিন্তু দা খুব ধুনীয়া মানে এজন মিউজিচিয়ানছ হয় আৰু এতিয়া লাহে লাহে ইউটিউবত আহিছে আজিকালি মানে বস্তুবিলাক খেলি মেলি হৈ গৈছে ন কোনোবা ইউটিউবৰ পৰা মিউজিকত গৈছে লকডাউনৰ কামাল আৰু কোনোবা মানে বা যি কি নহওক ভাল লাগিছে ইউটিউবত আহিছে মিউজিচিয়ান আৰু এনেকুৱা মানে টেলেণ্টেড ব্যক্তিসকলে আহি পেলাই ধুনীয়া ধুনীয়া কণ্টেণ্ট লৈ পেলাই যদি ভিডিঅ' বনায় আমাৰ খুবেই বেছি ভাল লাগে কাৰণ সেই কিছুমানে থাম্বনেইলত বৰ লেতেৰা কিবা কিবি লিখি পেলাই সেইটো বৰ বেয়া লাগে সেই বস্তুবিলাকৰ মই সদায় বিৰোধিতা কৰোঁ আৰু সেনেকুৱা কৰিব নালাগে কাৰণ আমাৰ য়ং জেনেৰেশ্যনৰ বহুতেই আজিকালি ইউটিউবত থাকে খুব সৰু বাচ্ছাটোৰ পৰা সৈতে আজিকালি মোবাইলটো হাততে থাকে হয় গতিকে সেইটো কাৰণে সেই তেনেকুৱাবিলাক অশ্লীলতাবিলাক কমাব লাগে আৰু এনেকুৱা আমাৰ টেলেণ্টেড ব্যক্তিসকলক আপোনালোকে ছাপোৰ্ট কৰিব লাগে আৰু নিন্তু ইউটিউব চেনেলটোৰ নামটো কৈ দিয়ক নিন্তু পাঠক NENTUPATHK পাঠক নিন্তু পাঠক বুলি আছে বহুত বেছি কান্দি নুশুনিলে হ'ব মই ডেছক্ৰিপশ্যনত লিংক দি দিম লিংকত গৈ ছাবস্ক্ৰাইব কৰিব পাৰিব তাৰপিছত আমাৰ বন্ধু আছে বন্ধুৱেতো মানে বহুত বেছি ৰাইজৰ বন্ধু এইবাৰ ৰাইজৰ বন্ধু চন্দ্ৰাদিত্য শৰ্মা আৰু চন্দ্ৰাদিত্য শৰ্মাটোৱে জানোৱে মই বাৰু তথাপিও আমাৰ অডিয়েঞ্চক এবাৰ অকণমান তুমি মই মানে নতুন বছৰ চমুকে ক'বা তুমি নতুন বছৰৰ পৰিকল্পনা হ'ল মই এখন হোষ্টেল এখন কনষ্ট্ৰাকশ্যনৰ কামত ব্যস্ত হৈ আছোঁ আজিকালি অলপ ব্যৱসায়টো আহিছোঁ সেইখন মাৰ্চৰ এণ্ড মানত সেইখন মানে ইনগ্ৰেশ্যন মানে কৰাৰ প্লেনিং আছে চ' মানে অতি সোনকালে যদি ওপৰৱালাই কৃপা দৃষ্টি ৰাখে তো ডেফিনেটলি সেইখন আৰম্ভ হ'ব তাৰ বাহিৰে মোৰ নতুন কাভাৰ চং মোৰ এটা নতুন চেনেল এটা খুলিব গৈছোঁ চন্দ্ৰাদিত্য শৰ্মা বুলি এনেই যদিও মোৰ এটা পুৰণা চেনেল এটা আছে ফাষ্ট এণ্ড ফিউৰিয়াছ মেন সেইটো থাকিব লগতে এটা যেনেকৈ এটা তুমি এতিয়া ডেইলাইট খুলিছা মই তেনেকৈ এটা নতুন চেনেল এটা খুলি মোৰ নিজৰ নামেৰে চন্দ্ৰাদিত্য শৰ্মা আৰু তাতকৈ আটাইতকৈ বেছি ডাঙৰ মানে নতুন বছৰৰ পৰিকল্পনাটো হ'ল তাৰ 21ত বিয়া সেইটো চবতকৈ ডাঙৰ ডেফিনেটলি আৰু সেইটো বাৰু টাইমত খানাটো ভাল হ'বতো এটা কথা কিন্তু খানা ভাল হ'ব মানে খানা ভাল হ'ব সেইটো জানো কিন্তু কিমানে পাব কিমানে নাপায় কাৰণ সি মানে বহুতকেইটা মানে প্লেটফৰ্মত আছে এক্টিঙৰ প্লেটফৰ্মত আছে মিউজিকৰ প্লেটফৰ্মত আছে ইউটিউবত আছে এই গোটেইবিলাকত সি মানে মেইনটেইন কৰি ৰাখিছে এতিয়া গোটেইবিলাকৰ যদি মানুহ যদি মাতিব 500 বুলি ক'লে 700 হৈ যাব অবভিয়াছলি আহিব ছাবস্ক্ৰাইবাৰ আহিব সংগীতৰ লগত জড়িত সংগীতৰ চিনাকিসকল আহিব ইউটিউবৰ চিনাকিসকল আহিব তো গোটেইবিলাক যেতিয়া আহিব ন তেতিয়া হয়তো কোনোবাই খানাটো পাব কোনোবাই চাগে এইটোৰ মই লাষ্ট এটা আল্টিমেট মই চলিউশ্যন দি আছোঁ তেখেতৰ বিয়াত যদি কোনোবা আহিব বিচাৰে নিশ্চয় সকলোৱে আহিব এটাই মানে ভাল হৈছে কি যোনে সোনকালে আহিব তেওঁ ভালকৈ খাব পাৰিব ভোজৰ আগত মেলৰ মানে মিটিঙৰ পিছত যি কি নহওক এতিয়া আমাৰ লিকু লাষ্টত মই কৈ লওঁ মানে যোনটো নতুন চেনেল খুলিম তাতে মই তাৰমানে ধৰক অসমীয়া গান হিন্দী গান ইংলিছ গান সেইবিলাক কাভাৰ চং বনাম আৰু লগতে মোৰ মানে যোনবিলাক ধৰক নতুন এলবাম বনাম বা নতুন যোনখিনি মানে সংগীতৰ লগত যোনখিনি মানে মই ধৰক এতিয়া ৰিচেণ্টলি যিটো মানে গান গাওঁ চ' মানে সেই নতুন এলবাম ৰিলিজ কৰিম তাৰ বাহিৰে মোৰ অভিনয় যিটো লগত যিটো জড়িত মানে এক্টিং কৰোঁ চ' মই ধৰক আপোনাৰ অমিতাভ বচ্চনৰ ভাল মিমিক্ৰি কৰোঁ সেই ধৰক বা নিজৰ কিছুমান স্ক্ৰিপ্ট কিছুমান আছে সেই অভিনয় কৰি পেলাই সেইখিনি ইউটিউব চেনেলত মানে আপোনালোকে আৰু সেই ইউটিউব চেনেলটো এতিয়ালৈকে কিন্তু খোলাই নাই কাৰণ আছে এতিয়া আমি 2020 আছো 2021 খুলিম ভাল পদক্ষেপ এটা ভাল দিনত ল'ম 22 বোলে আনলাকি বুলি ভাবি আছে আনলাকি বছৰতে কিন্তু আকৌ হোষ্টেলটো বনাই আছো তাৰমানে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে নাই ইনগ্ৰেশ্যন হোৱা নাই না আমি যাম ন যাওঁ এক্সেক্টলি গতিকে মানে সেই নতুন চেনেলটো আগবাঢ়ি যাওক আমি জন্ম নহওঁতে আমি আৰু এইফালে আমাৰ লিকু আছে লিকুৱে খুব মোবাইলতে ব্যস্ত হৈ আছে সকলোকে নমস্কাৰ জনাইছো আৰু এইখিনিতে কওঁ আজি এটা পিতে মাতে মানে আমাৰ আড্ডাত খুব মানে ধুনীয়া ৰঙীন সন্ধিয়া এটা খুব উপভোগ কৰিলো আটাই উপভোগ কৰিলো নীলা লাইট লগাই দিছিলো ব্লু কালাৰ লাইট লগাই দিছো আৰু ইয়াত দুজন পলাশ আছে পলাশৰ ৰং ৰঙা গতিকে ৰঙা ৰংটো মানে একদম মানে ফালি চিঙি গৈছে মোৰ পইছে পলাশৰে ৰং খুব ভাল লাগিল মানে পলাশ এটা সন্ধিয়া হৈ গ'ল পলাশ সন্ধিয়া বুলি কৈছো মই আৰু সেই ৰঙীন আটাইকে লগ পাই ভাল লাগিল প্ৰথমবাৰৰ কাৰণে আহিলো পলাশদাৰ ষ্টুডিঅ'লৈ নিন্তু দাক লগ পাই ভাল লাগিলে আৰু এতিয়া টপিকৰ পৰা সি আঁতৰি গৈছে সুধিছো যে নতুন বছৰৰ পৰিকল্পনা কি
পৰিকল্পনা মই কৈ দিওঁ আপোনালোকে যিহেতু মোৰ লিকু আছামিজ ইউটিউব চেনেলটোত আপুনি মোক দেখি আহিছিল ইণ্টাৰভিউত কিন্তু মোৰ কৰ্মব্যস্ততা বা অসুখৰ কাৰণে মই বহুদিন ইউটিউবৰ পৰা মানে কণ্টিনিউটি ৰখা নাই মানে বিৰত থাকিলোঁ কিন্তু এতিয়া আকৌ মই আগৰ দৰে মোৰ সেই চেনেলটোত আগৰ দৰে ইণ্টাৰভিউবিলাক আপলোড কৰা আৰম্ভ কৰিব আৰু লগতে এটা এবাৰ ব্লগ চেনেল খুলিব আৰু ব্লগিং কৰিব এবাৰ গতিকে জছত ফুল জছত পিকনিকৰ পৰা মই ব্লগিং আৰম্ভ কৰিম পিকনিকৰ পৰা 10 তাৰিখৰ পৰা 10 জানুৱাৰী আপোনালোকে চেনেলটো আকৌ আগৰ দৰে চাব তাকে কামনা কৰি নতুন বছৰৰ বেলেগ পৰিকল্পনা নাই এইখিনিয়ে সকলোকে পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা মই আৰু ভাল খবৰ দিওঁ মোক কোনে সুধিব তুমি কোৱা কোনে সুধিব নতুন বছৰৰ পৰিকল্পনা প্ৰিন্সে কোৱা অ'কে মোক গোটেইকেইজনে সুধিছে খুব বেছি ভাল লাগিছে মোৰ নতুন বছৰৰ পৰিকল্পনা অলৰেডি আমি তেওঁলোকৰ আগত মই শ্বেয়াৰ কৰিলোঁ মোৰ নতুন বছৰৰ পৰিকল্পনা হৈ গ'ল ডে লাইট মানে এইবাৰ একদম দিনৰ পোহৰ নেকি দিনৰ পোহৰ ৰং চঙীয়া ভাল মানুহৰ সং ৰাতিৰ আন্ধাৰ গমগমীয়া চোৰ মাতালৰ ৰং বাছ কি জানা তোমাৰ যিটো নাম দিছা না ডে লাইট ন খুব ধুনীয়া নাম পুৰা মানে সলমান খানৰ ফিল্মৰ নিচিনা মানে নামটো হৈছে টিউবলাইট নহয় এখন খুব ভাল চিনেমা হৈছে চিটি লাইট ৰাজকুমাৰ চিটি লাইট হয় নেকি তেনেকুৱা কাৰণে মই তাক বন্ধু বুলি কওঁ চিটি লাইট পজিটিভ কি মানে সাথ দিয়ে এটা ভাল কথা এটা বেয়া কথা কোৱা না জোকিং আচ্ছা না my heart is my greatest treasure and I love everyone in this world deeply and heartily and that includes all my loving friends and brothers my ideology and motto of life is to give love take love and spread love and happiness to everyone in this world think good talk good and do good for others and automatically good things will happen in your life wow বুজি পোৱা নাই আউটা ভাল খবৰ দিও যেনেকৈ মোৰ 21 ত বিয়া হ'ব লিকুৰটো বাৰু টাইম আছে কিন্তু লিকু সিংগল নহয় লিকু ডাবল হ'ব কোনো কথা নাই হ'ব এইটো মিছা কথা কৈছে মিছা নেকি এইটো মিছা কথা কৈছে মই প্ৰুফটো দি দিওঁ হ'ব ডিঙিত দেখিছে এডাল আৰু এডালৰ অৰ্থটো মই বেলেগকে নকওঁ খুব দুখ পাইছো তোমাক নখদে ক'বলৈ চান্সে নিদিয়ে মোৰ বছৰ পৰিকল্পনা কি মোৰ নিজৰ চেনেলত মই নিজে ক'বলৈ চান্স নাপাওঁ ইয়াতকৈ দুখৰ কথা কি আছে বন্ধু থাকিলে ক'ত পাবা যিকি নহওক প্ৰিন্সে ক'ব চান্স উলিয়াইছো আকৌ মই মানে কথাটোলৈ আকৌ আনিছো মানে ডে লাইটক লৈ আছে ডে লাইট আছিলে তো ডে লাইট মোৰ নতুন চেনেল আহি আছে নতুন চেনেলত নতুন ইণ্টাৰভিউ হ'ব আৰু সেইসকল ব্যক্তিৰ ইণ্টাৰভিউ হ'ব যিসকল কেমেৰা আঁৰত থাকে আৰু সাংস্কৃতিক লাইনৰ লগত খুবেই জড়িত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে আৰু তেওঁলোকে নিজৰ মনৰ কথাখিনি শ্বেয়াৰ কৰিব পাৰিব মোৰ চেনেলৰ জৰিয়তে লগতে যিসকলে ষ্ট্ৰাগল কৰি আছে কালচাৰেল লাইনৰ লগত বা বিভিন্ন ধৰণৰ টেলেণ্ট আছে কিন্তু তেওঁলোকে মানুহক সেই টেলেণ্টখিনি আচলতে প্ৰকাশ কৰিব পৰা নাই তেনেকুৱা কিছুমান ব্যক্তিক মই মোৰ এই ইউটিউব চেনেলটোৰ প্লেটফৰ্মখন আগবঢ়াই দিম বুলি মই মনতে ধাৰণা কৰিছোঁ নতুন 21 বছৰটোতে মই 1 তাৰিখৰ পৰা এইটো ষ্টাৰ্ট কৰিছোঁ আৰু চেনেলটোৰ দ্বিতীয়জন মোৰ অতিথি পলাশ দা বহি আছে আৰু নমস্কাৰম বহি আছে আৰু লগতে পলাশ দাৰ লগত আৰু এটা মোৰ সম্পৰ্ক গঢ়ি উঠিছে এইটো হৈ গৈছে মিউজিক কি হ'ব আমাৰ দুজনে এইবাৰ ধামাকা হ'ব পলাশ দাৰ কম্পজিশ্যনে মোৰ কণ্ঠৰে মানে পলাশৰ কণ্ঠৰে কিবা এটা হ'ব খুব সোনকালে আহি আছে নাজানো বিশেষ গান গাব আৰু মানে এনেই এটা চখ পূৰণ কৰিবৰ কাৰণে আহিছোঁ এটা গান এটা গাম বুলি যিহেতু আমাৰ পলাশ দাৰ একেবাৰে মোৰ নিজৰ দাদাৰ নিচিনাই আৰু গতিকে ষ্টুডিঅ'টো আছে একদম মোষ্ট ৱেলকাম টু শিৱম ষ্টুডিঅ' আছাম য়েছ আৰু যদি কোনোবা নিউ কমাৰ কোনোবা আছে তেনেহ'লে পলাশ দাৰ মানে ষ্টুডিঅ'ত আহিব পাৰে খুব কোঅপাৰেটিভ হয় খুব মানে ৱেলকাম ধুনীয়াকৈ মানে নজনা ব্যক্তিজনকো গান গাবলৈ মানে শিকাই দিব এনেকুৱা সেই বস্তুটো বহুত বেছি ভাল লাগিছে যিহেতু মই নিজে মই নিজে নাজানো তো মই নিজে আহি পেলাই গম পাইছোঁ যে কিমান মানে ধুনীয়াকৈ এজন নতুন শিল্পীক কেনেকৈ মানে কেয়াৰ কৰিব পাৰে সেই বস্তুটো মই গম পাইছোঁ বহুত আছে তেনেকুৱা মানে হয় গতিকে সেই বস্তুটো পলাশ দাৰ নাই একেবাৰে মানে বঢ়িয়া লগতে আমাৰ নিন্তু দাৰ ষ্টুডিঅ' আছে ঠিক আছে এতিয়া মই মোৰ নতুন বছৰৰ পৰিকল্পনাখিনি কৈ শেষ নহ'লেই আৰু কিছুমান মই যিহেতু এক্টিঙৰ লগত জড়িত প্ৰথম অৱস্থাৰ পৰা মানে মই গুৱাহাটী অহাৰ পৰা মোৰ এক্টিংটো খুবেই এটা ইণ্টাৰেষ্ট আছিলে তো আহি আছে মোৰ নতুন এখন চিনেমাৰ শ্বুটিঙৰ কাম গতিকে চিনেমাখনৰ নাম হৈছে খং এইবাৰ একদম
মোক ল'বা না ভাঙাটোত মোক ল'বা না ভাঙিম কো-এক্টৰ মোৰ লগত মানে আমি অলপ ভিলেন টাইপৰ কেৰেক্টাৰ মানে মোৰ লগত সুৰুজ প্ৰতিম থাকিব আৰু কোনোবা থাকিব গোটেইখিনি মানে কাষ্টিং মই গম পোৱা নাই এতিয়ালৈকে অলৰেডি আমাৰ মাঘ বিহুৰ পিছৰ পৰা আমাৰ শ্বুটিং ষ্টাৰ্ট হ'ব মানে মাঘ বিহু আগৰ পৰা 8 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব মোৰ চিডিউলটো পিছুৱাই দিছোঁ কাৰণ আমাৰ ইউটিউব অসমৰ অফিচিয়েল এটা পিকনিক আছে গতিকে পিকনিকটো মিছ কৰিব নোৱাৰোঁ আমাৰ গোটেই বন্ধুখিনিক আমি এটা দিনতে লগ পাওঁ পিকনিকৰ দিনটো আৰু এটা দিনত লগ পাওঁ যদিহে কৰোণা এইবিলাকৰ পৰা বিৰত হৈ পেলাই আমি যদি মিটআপ এখন পাতোঁ তেতিয়াহ'লে গোটেইখিনি লগ পাওঁ গতিকে সেই দিনটো আমাৰ কাৰণে এটা বহুত বেছি স্পেচিয়েল দিন চ' সেইটো কাৰণে সেই দিনটো মই মিছ কৰিব নোৱাৰোঁ তো আহি এতিয়া পলাশদাৰ ইয়াতে আহি বহুত বেছি ভাল লাগিলে বহুত বেছি ধন্যবাদ আজি ময়ো ধন্যবাদ এটা দিবই লাগিব আজি সকলোকে কাৰণ মোৰ ষ্টুডিঅ'ত আহি এনেকুৱা আড্ডা এটা হৈছে মই ভাল লাগে এনি টাইম এই কম্পিউটাৰৰ লগতে সোমাই থাকোঁ ষ্টুডিঅ'তে আজি এটা অলপ বাহিৰা কথাও পাতিছোঁ বিভিন্ন কথা এওঁ ধুনীয়াকৈ অমিতাভ বচ্চনৰ ডাইলগ শুনালে প্ৰিন্সৰ খং বুলি চিৰিয়েলখন এই চিনেমা একদম চিনেমাখনৰ কথা ক'লে ধুনীয়াকৈ বাঁহী বজাই শুনালে কীবৰ্ড বজাই শুনালে গিটাৰ বজাই গান বজাই শুনালে মোৰতো ইনষ্টাগ্ৰামত ফ'ল' কৰা হ'লে আপোনালোকে এতিয়া যোনসকলে ফ'ল' কৰিছে তেওঁলোকে নিশ্চয় দেখা পাইছে মানে মই ষ্টৰি দি দিছোঁ পলাশ দাই মই গান গাই থকা আৰু গিটাৰ বজাই থকা যে এনেই আৰু মানে এটা ভাল লাগে আৰু সেইটো পলাশ দা সঁচাকৈ বিৰাট ৰঙীন মানুহ সদায় ৰঙাই পিন্ধে আৰু ষ্টুডিঅ'টো সেইকাৰণে ৰঙা আৰু মই কি তুমি পলাশ তুমিও ৰঙীন মানুহ মন কৰিলো বহুত ভিতৰৰ কথা ওলাই পৰিল এই বস্তুবিলাক কথাবিলাক ফাদিল কৰাটো আচলতে ৰহস্য আছে তুমি চিআই ডি নেকি মই ক্ৰাইম পেট্ৰলৰ কাম কৰিছোঁ এটা এপিছড বাপৰে বাপ এওঁ বহুত যি কি নহওক আচ্ছা বহুত দীঘল হ'ব নেকি ভিডিঅ'টো কি কাটিম মানে সেইটো বিচাৰিব লাগিব আৰু বেছি দীঘলীয়া হৈ থাকিলে মই কি কাটিম বিচাৰি ফুৰিব লাগিব সেইকাৰণে ইমানতে আমি ভিডিঅ'টো সামৰিব লাগিব আৰু খুব সোনকালে পলাশদাক আকৌ লগ পাম কামটো আছে আহিব লাগিব কাম আছে অকল এটাই কাম নহয় আৰু কাম আছে এইটো আমি এতিয়া নকওঁ বাৰু ডাঙৰ ছাৰপ্ৰাইজ এইবিলাক আছেই আৰু কাম আছেই তাৰপিছত মানে বেক টু বেক ছাৰপ্ৰাইজ আৰু আমাৰ নিন্তু দাক আমি প্ৰথম ছাৰপ্ৰাইজ দিলোঁ ইয়াতে আমি কোন আছিল মই কোৱাই নাছিলোঁ তাৰপিছত মোৰ যোনটো গান আহি আছে সেই গানটো যোনে লিখিছে তেওঁলোকক মই এইটো ছাৰপ্ৰাইজ দিম তেওঁলোকক মই আজিলৈকে কোৱাই নাই গানটো বনাই আছোঁ তেওঁলোকক এইটো ছাৰপ্ৰাইজ দিম তাৰপিছত পলাশ দাইটো ছাৰপ্ৰাইজ খেলি থাকে আৰু যেতিয়া তেতিয়া ছাৰপ্ৰাইজে মানে ছাৰপ্ৰাইজৰ এটা মেলা বহাই দিছোঁ মানে পুৰা ঠিক আছে चलते चलते मेरे ये गीत याद रखना कभी अलविदा ना कहना कभी अलविदा ना कहना रोते हंसते बस यूं ही तुम गुनगुनाते रहना कभी अलविदा ना कहना कभी अलविदा ना कहना कभी अलविदा ना कहना कभी अलविदा ना कहना ओके दोस्तों बाय बाय लव यू